NANYI GAGI ইনষ্টিটিউট। এই ইনষ্টিটিউট আছে মানে পাছিঘাটত আৰু ইয়াত এক্সামছৰ প্ৰিপাৰেশ্যনছ হয়। মোৰ ফ্ৰেণ্ড পাচুৰ্য ইয়াত মানে ইনষ্টিটিউটটো ৰান কৰে। প্লাছ ইয়াত এভৰি ইয়াৰ এভৰি বেচ বহুতখিনি ষ্টুডেণ্টছ আহে। এণ্ড এই ইনষ্টিটিউটৰ কথা আৰু প্ৰিচাইজলি যদি জানিব আছে সেইটো আমি ডাইৰেক্ট পাচুৰ্যৰ পৰা জানো। পাচুৰ্য, হেল্ল' আছিম। হাই, কেনেকুৱা, ভালনে? আছোঁ, ঠিকে আছোঁ মই। তুমি ভিউৱাৰ্ছক অলপ কৈ দিয়া যে এই ইনষ্টিটিউটত কেনেকুৱা আৰু কি কি বস্তু পোৱা যায়। ডেফিনেটলি আমাৰ ইয়াত মষ্টলি আমি ফ'কাছ কৰোঁ চিভিল ছাৰ্ভিচৰ, যেনেকৈ আমাৰ অসমত APSC এক্সাম হয়, ঠিক তেনেদৰে ইয়াত APPSC এক্সাম হয়, অৰুণাচল প্ৰদেশ পাব্লিক ছাৰ্ভিচ কমিশ্যন। ত' তাৰ কাৰণে যেতিয়া পষ্ট ওলায় চিভিল ছাৰ্ভিচৰ কাৰণে পুলিচ, তাৰপিছত চিভিল ছাৰ্ভেণ্ট মানে যিখিনি পজিশ্যন ওলায় আৰু ত' তাৰ কাৰণে আমি ষ্টুডেণ্টছখিনি আমি গাইড কৰোঁ। ত' আমাৰ মেইন ফ'কাছ সেইটোৱে হয়। তাৰ উপৰিও আমি ইয়াত ক্লাছেছ কৰাওঁ এলিমেণ্টাৰী মেথছ আৰু বেলেগ যি মানে ইংলিছ সেইখিনি আমি চাই দিওঁ আৰু তো সেইখিনি মোৰ মেইন ফ'কাছ হয়। সেইখিনিৰ কাৰণে যদি আপোনালোকৰ মানে ষ্টাডি কৰিবলৈ আছে আৰু আহিব। এণ্ড মই একবাৰ ক্লাছৰুমো দেখাই দিছোঁ, বহুত বঢ়িয়া ক্লাছৰুম আছে ইয়াত। ইয়াত ষ্টুডেণ্টছখিনি আহে এণ্ড ধুনীয়াকৈ ইয়াত ষ্টাডি কৰিব পৰা যায়। কাট কৰাৰ আগত মানে আৰু এটা কথা যে NANYI GAGI ইনষ্টিটিউটত যদি আপোনাৰ মানে পঢ়াবলৈ যদি আপুনি ইণ্টাৰেষ্টেড, তেনেহ'লে যোনটো মই এটা ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিম, তাত কণ্টেক্ট কৰি দিব। ইফ ইউ ৱান্ট টু ষ্টাডি অলছ' বা যদি পঢ়াব ইচ্ছা আছে দেন ইয়াত সেইখিনি ফেচিলিটিছ পোৱা যাব। তো এতিয়া আমি ওলাই যাওঁ। আজি ৰ'দটো ওলাই গৈছে। Sun God has shown its mercy on us and আমি গৈ আছোঁ। ক'লৈ গৈ আছোঁ? আমি এতিয়া গৈ আছোঁ কমলি ঘাট। এণ্ড আমি কামলি ঘাটত কি এক্সপেক্ট কৰিব পাৰোঁ তাত? তাত আমি চিয়াংখন এক্সপেক্ট কৰিব পাৰোঁ, চিয়াং আছে তাত। য়েছ, এণ্ড আমি গৈ আছোঁ কামলি ঘাট। কামলি ঘাট পাই গ'লোঁ এণ্ড বেছি একো নকওঁ, ডাইৰেক্ট দেখাই দিছোঁ আৰু। এইটো হ'ল কামলি ঘাট, যোনটো আমি এতিয়া দেখি পাম। There you go friends, it is কামলি ঘাট। গাড়ীখন আমিও দেখাম, বাট দিছ ইজ দ্য ঘাট, দিছ ইজ দ্য চিয়াং ৰিভাৰ। এণ্ড ইয়াত মানুহ আহে। এণ্ড সেইটো হিলছ দেখি পাইছে দেই, বহুত ধুনীয়াকৈ ইয়াত মানুহবিলাকে হেং আউট কৰিবলৈ কাৰণে। এণ্ড দেটছ আৰ হিলছ। এতিয়া গাড়ীটো পাৰ্ক কৰি ইয়াৰ পৰা নামো, তাৰপিছত দেখাই আছোঁ। এতিয়া নামি কিনে দেখাইছোঁ কামলি ঘাটটো কি আছে। তো এইটো হ'ল কামলি ঘাট। তো ফ্ৰেণ্ডছ, এইটো হ'ল কামলি ঘাটটো, যোনটো কৈছিলোঁ। একদম ক্ল'জ ভিউ লৈছোঁ। অকণমান ডাৰ্ট আছে, বাট সেইটো চব জেগাত থাকিব, মানুহ য'ত যায় তাতো ডাৰ্ট থাকিবই। এণ্ড সেইটো হ'ল হিলছ। এণ্ড সেইফালৰ পৰা আহি আছে, এইটো সেইফালৰ পৰা চাইনা ফালৰ পৰা আহিছে এই পানীটো। এণ্ড চিয়াং ৰিভাৰ বুলি কয়। এণ্ড তাৰ পৰা সেইফালে ডিব্ৰুগড়লৈকে যায়। ফিচিং ইজ চামটাইমছ ফান, কেতিয়াবা লাইভলিহুডৰ কাৰণেও কৰে, খোৱা বোৱা চলিবলৈ কাৰণে। আৰু ইয়াত বাইদেউজনীয়ে ফিচিং কৰি আছে। পাছিঘাট যেতিয়া আহিব, কামলি ঘাটত আহিব। আৰু ফৰ দ্য মুমেণ্ট ইয়াতে আমি থাকিম। এণ্ড দেন উইল হেড টুৱাৰ্ডছ ব'ডাক। আই থিংক এই ব'ডাকটো কেনেকুৱা সেইটো ভিউ দেখাম। বাট এতিয়াৰ কাৰণে আমি বিয়াৰ লগত অলপ ৰিলেক্স কৰোঁ আৰু। এইটো দৰ্জাটো খুলি দিয়া। এই আছোঁ বহুত, আমি মানে বহুত কমপ্লিকেটেড চিটুৱেশ্যনছবিলাকত আছোঁ। ইয়াৰ খিৰিকী নুখোলে, দৰ্জা নুখোলে, খিৰিকী খোলে, দৰ্জা নুখোলে, ইয়াৰ খিৰিকী নুখোলে, দৰ্জাটো খোলে। সেইবিলাকে হয় আৰু পাছিঘাটত। আৰু পাছিঘাটত চবতছে ধুনীয়া ঠাই হ'ল এই জেগাটো, ৰাণীঘাট ব্ৰিজ। য'লৈ আমি গৈ আছোঁ। ইমান ধুনীয়া ক্লাউডছ আছে, ইমান ধুনীয়া ৰোড। আৰু চবচে ধুনীয়া বস্তুটো হ'ল মানে নেচাৰ ইটছেল্ফ। এই ব্ৰিজটো পোৱা যায়। এণ্ড এই ব্ৰিজত আছে চিয়াং ৰিভাৰ, বিউটিফুল চিয়াং ৰিভাৰ, যোনটো গৈ আছে আৰু ডিব্ৰুগড়লৈ। আৰু এই ৰাস্তাটো যোনটো আপুনি দেখিছে, ইয়াতে আহিছিলে ফাৰাৰী, যোনটো নিউজত আহিছিলে কিমান মাহৰ আগত এই ৰাস্তাটোতে গৈছিলে। কিন্তু আমি আগৰ পৰা এনেকুৱা লেফ্ট এটা মাৰি দিম, তাতে পাই যাম আমি ব'ডাক। আৰু যেনেকৈ আমি টাৰ্ণিংটো লওঁ, ইয়াত আমি দেখি পাওঁ পাছিঘাট, মাৰিয়াং, য়েংকং ৰোড। আৰু মাৰিয়াং যাবলৈ কাৰণে 72 কিলোমিটাৰ্ছ, কিন্তু আমি গৈ আছোঁ ব'ডাক।
আৰু এই ৰাস্তাটোৰ পৰা যায় বদাক পাছিঘাট হওক অৰুণাচল হওক যোনটো থেংকছ যোনটো দিব আছে সেইটো আমাৰ যোনটো ইয়াৰ চিফ মিনিষ্টাৰ আছে পেমা খাণ্ডু ছাৰক দিব লাগিব এণ্ড ইয়া আৰু কিনে বদাকটোৱে চাওঁ আৰু চ' পেমা খাণ্ডু ছাৰ উই আৰ ভেৰি হেপী এইটোৱে হৈছে বিউটি বদাক যোৱাত আমি গৈ আছোঁ নেনত বাট নাথিং নেনো কেন stop us from reaching something beautiful and big and এইটো আমি গৈ আছোঁ বদাক what a view wow তো গাড়ীৰ পৰা আমি এতিয়া নামি গ'লোঁ এণ্ড দেন এয়া চাওক কি দেখি পাইছোঁ ইমান ডাঙৰ পাহাৰ আৰু তাৰ ছাইডত আছে ৱাটাৰ ষ্ট্ৰীম ভেৰি ফ্ৰেছ ৱাটাৰ ষ্ট্ৰীম তো গাইজ আমি আহি গ'লোঁ তলত আৰু ইয়াত মানে ইমান ঠাণ্ডা পানী আছে যোনটো মই দেখাব বিচাৰিছোঁ সেইটো হ'ল মানে আমাৰ পাছিঘাটৰ পিছফালে বেকগ্ৰাউণ্ড দেখি পাইছে মই আৰু মানে ঘূৰাই কিনে ভালকৈ দেখাই দিছোঁ আৰু মোৰ লগত আহিছে ফ্ৰেণ্ডছখিনি এই দুজন ফ্ৰেণ্ডছ আহিছে হেৰিৰ পৰা কি বুলি কয় তিতাবৰৰ পৰা আহিছে সেই মাধুৰ্য সিও তিতাবৰৰ পৰা আহিছে আৰু ইয়াত আছে প্ৰাচুৰ্য অথনিজনে কথা পাতিছিলে আৰু ইয়াত আছে প্ৰৱেশ আৰু এইটো হ'ল পাহাৰটো ইয়াত আহিলে এনেকুৱা ধুনীয়াকৈ এনেকুৱা ভিউজ দেখি পাব এনেকুৱাকৈ বঢ়িয়াকৈ আৰু এইবিলাকো মানে আহিছে সেইফালে যোনবিলাক পাহাৰ আছে সেই পাহাৰৰ পৰা এনেকুৱা আহিছে প্লাছ এইটো গৈ এনেকুৱা লগ খাই যায় সেই ইয়াৰ পৰা ৰিভাৰ যোনটো ইয়াৰ পৰা গৈ অথনি কৈছিলোঁ যে ডিব্ৰুগড়লৈকে গুচি যায় আৰু তাতকৈ তলত যদি আপোনালোকে যায় অথনি যোনটো জেগাত আছিলোঁ তেতিয়া আপোনালোকে দেখি পাব এনেকুৱা নাইচ ভিউ এণ্ড ইয়ালৈকে গাড়ীও আহি যায় এইটো হ'ল চিয়াং ৰিভাৰ এণ্ড ইয়াত আহি ৰিলেক্স কৰিব পৰা যায় আৰু আৰু লাহে লাহে যেতিয়া খোজকাঢ়ি কিনে যাব তেতিয়া আপোনালোকে দেখি পাব চিয়াং ৰিভাৰ আমি একদম ৰিভাৰৰ ওচৰত আহিছোঁ পূৰা মিষ্ট হৈছে কাউচখিনি নিজৰ ঘৰলৈ গৈছে ইভিনিং হৈ গৈছে এণ্ড ৱাও দিছ ইজ দ্য বিউটি অফ অৰুণাচল প্ৰদেশ বিউটিফুল তো ফ্ৰেণ্ডছ আপোনাক এটা বস্তু বহুত ধুনীয়া বস্তু শেষত মানে এটা বস্তু ধুনীয়া দেখাব বিচাৰিছোঁ সেইটো হ'ল মিষ্ট মানে কি ধুনীয়াকৈ মানে যোনবিলাক কুঁৱলীবিলাক আহিছে আপুনি দেখি পাইছে এইবিলাক চব কুঁৱলী হয় মানে এতিয়া ইভিনিং হৈ গৈছে এতিয়া এইটো একদম নদী কিনাৰতে আছোঁ আমি ইমান ধুনীয়া ভিউ তাৰপিছত এই যোনটো যে ইমান দূৰৰ পৰা তিতাবৰৰ পৰা আহিছে আমাৰ মোৰ ফ্ৰেণ্ড মাধুৰ্য ইজ মাই ফ্ৰেণ্ড এণ্ড প্ৰৱেশ ইজ মাই ফ্ৰেণ্ড কেনেকুৱা লাগিছে ইমান দূৰ আহি ইমান দূৰ তুমি আগত আহিছা বাট পাছিঘাটলৈ ছেকেণ্ড টাইম তোমাক কেলৈ নেচাৰেল লৈ আহিছে সেইটো এবাৰ কৈ দিয়া লগৰকেইটাই মাতি আনিছে নেচাৰ ভালেই অথনি যোনটো যে ষ্ট্ৰীমত যে বহি আছিলোঁ সেই ষ্ট্ৰীমটো হ'ল এইটো আৰু ইয়াত মানে বেছি জোচা যে এইটো কাৰণে ক'বলগীয়া হৈছে বিকজ ইয়াত পানীৰ নদীৰ যোনটো আৱাজ হৈছে বহুত স্পীডত আহিছে বাট এই ৰিভাৰটোৰ কথা মই কৈছিলোঁ যে অভিষেকে ক'ব সেই কথাটো অভিষেকেই ক'ব বুজিলে তো ৰাইজ কাটটো अभिषेक भाई थोड़ा जोर से बोलो यहाँ पे कुछ सुनाई नहीं दे रहा है क्या पता है ये रिवर का बारे बोले कहाँ से आना है इतना बड़ा बड़ा रिवर नहीं ये तो सियांग है ना और ये सियांग है जो आगे जाके ब्रह्मपुत्र बन जाएगा और क्या क्या बनता है बताओ ये ट्रिब्यूटरी छोटा छोटा और आगे से वो बड़ा सा सियांग माइटी सियांग और वो कहाँ में जाके खत्म होता है वो तो अभी बे ऑफ बंगाल में गिरेगा अभी वो बांग्लादेश वगैरह सब जाएगा थैंक यू वेरी मच बोलने के लिए हाथ मिला दीजिए और यहाँ देखिए दो बंदे हंस रहे हैं फोटो खींच रहे हैं वीडियो मोर फ्रेंड प्रवेश अग्रवाल से प्रवेश यार भाल पाइसे थोड़ा कुछ बोलेगा व्यूअर्स को कुछ एक तो बोल दो एंड में बोलना तो कुछ नहीं है भाई उन लोगों को पासीघाट आना है कि नहीं बस पासीघाट आ सकता है और वो तो दिखाया है बाकी तुम आना क्यों चाहिए करेक्ट पासीघाट के लिए আহিব লাগে সেইবিলাক দেখালোঁ এণ্ড আহিব এক্সপিৰিয়েঞ্চ কৰিব এণ্ড এনজয় কৰিব see you in the next vlog bye